বনোৱা ষ্টাৰ্ট হৈ গ'ল। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। এইটো মানে শ্বিলঙৰ ছেকেণ্ড ভিডিঅ'। এতিয়া যাই আছোঁ চেৰাপুঞ্জী আৰু বৰষুণ দিয়ে আছে আৰু যাই কিনে ভাল লাগি আছে, কিন্তু পুৰা গাড়ীগিলা ইয়াত যাই আছে এতিয়া। কিন্তু বহুত সৰু ৰাস্তা, মই ভাবিছিলোঁ পুৰা ডাঙৰ ৰাস্তা হ'ব বুলি, কিন্তু সৰু ৰাস্তা। লুমলাং গুৱাহাটী চব জাম লাগি আছে, মানে বহুত দীঘল জাম এইটো। শ্বিলঙত কি এটা নিয়ম আছে নেকি, মানে ৰুল ৰেগুলেশ্যন আছে নেকি, বা গাড়ী অভাৰটেকে নকৰে। আমি পুৰা খালী আহি আছোঁ। ইফালে কিন্তু পুৰা ইফালে ৰাস্তা নতুন বনাইছে, কিবা ৰাস্তা নতুন নাজানো বাৰু। পুৰা লাইন আছে গাড়ীগিলা। বহুত আমি 2 কিলোমিটাৰ 3 কিলোমিটাৰ মানে আহিলোঁ। পুৰা মানে লাইনে আছে গাড়ী, কোনো মানে অভাৰটেক কৰা নাই আৰু। পিছফালে গাড়ী আহিছে নেকি? পিছফালে আমাৰ গাড়ী এখন আহি আছোঁ। চাহ তাহ নাপায়, ফল মূলে আগত পাম যে টাউনত। আহি মানে ৰাতিপুৱা ক'তো একো খোৱা নাই, খাৱা নাই ক'তো একো। সেইটো কাৰণে ভাবিলোঁ অলপ পুৰি চুৰি খাই লওঁ, মানে খাই লৈ আৰু যাম আৰু চেৰাপুঞ্জীলৈ। আৰু 43 কিলোমিটাৰ আছে বৰ্তমান। পুৰিটো খাই লওঁ আৰু তই নাকি? পুৰিটো খাই একবাৰ আৰু পুৰিটো খাই আৰু আগবাঢ়ি থাকোঁ। আমাৰ যাত্ৰা অব্যাহত ৰাখি আছোঁ নাকি? মই আৰু বিস্কুট এটা খাই লওঁ আৰু বিৰাট ভোক লাগছে, মানে নৰা আৰু গাইজ। পুৰা মানে মছলা পুৰা তেল পুৰা ভাঙি আছে, দেখিছে না ইয়াত তেল। আৰু ৰুটি খালে উপায় নাই, নাখালে উপায় নাই হৈ গৈছে। লোৱা অলপ খাব লগা হৈ গৈছে আৰু হ'লেও আৰু এটা ৰুটি লৈ লওঁ। পুৰিখন কেনে মছলা কাৰণে কেনে মানে কালিও ভাত খালোঁ পুৰা মছলা, পুৰা পেট বেয়া হৈ যাব মানে। হ'লেও উপায় নাই, কিবা এটা খাই ল'ব লাগিব আৰু গাইজ। ভিউ আমি এতিয়া বৰ্তমান ফটো তুলি আছোঁ। ইয়াতে ফটো তুলি আছোঁ, কি ভুল পৰে নাজানো। এইটো কি হয়? এই মান কি কৈছিলে? জাম্পিং কৰা কোনফালে পৰা যায় আৰু নাজানো। হা বাঞ্জি জাম্পিং এইটো সিহঁতৰ মানে ফটো তোলাই নহয়, ইমান ফটো তুলিব পাৰে। এনেকে ফটো তুলিলে কি হ'ব? মই ইমান তোলা নাই বাৰু। এনেকে ফটো তুলি থাকিলে নহয়। কিবা যাৱা চেৰাপুঞ্জীলৈকে, চেৰাপুঞ্জী আৰু মোটামুটি কেই কিলোমিটাৰ আছে বাৰু? কেই কিলোমিটাৰ আছে আৰু চাই লওঁ ৰচোন। আৰু 23 কিলোমিটাৰ আছে চেৰাপুঞ্জীলৈকে। অলপ ছাপোৰ্ট কৰিলে হ'ল আৰু বেছি ছাপোৰ্ট নকৰিলেও। 23 কিলোমিটাৰ আছে চেৰাপুঞ্জীলৈকে। আমি এতিয়া বৰ্তমান যাই আছোঁ চেৰাপুঞ্জী। কি মানে ভিডিঅ' বনাই আছা না নাই? ভিডিঅ' বনাব যাবই, কোনো ফটো তুলি নিদিয়ে, বহুত দুখ লাগছি। ফটো ভাই ই মিছা কৈ আছে, মানে কেনেকুৱা ধৰণৰ ফটো এনেকুৱাকে তুলি দিওঁ মানে ইয়াৰ মাইকী মোৱা ইফালে একবাৰ থাকবো, এনেকে একবাৰ থাকবো। মাইকী মোৱা নিচা ফটো আহি কেনে মানে কিবা এটা আল্টিমেট লাগছি। মানে প্ৰথমবাৰ আহিছোঁ যিহেতু পুৰা ঠাণ্ডা লাগছি, মানে পুৰা ঠাণ্ডা ভাই। মানে কি গৰমতে মানে জুচতে মানে অসমৰ পৰা পুৰা কিবা পিন্ধি আহিলোঁ না, চাৰ্ট পিন্ধি স্পৰ্টিং পিন্ধি আহিলোঁ না। সেইটো কাৰণে মানে পুৰা অলপ ঠাণ্ডা লাগি আছে বাৰু। তাত একো নাই, এনেকুৱা যাই চাওঁ বাৰু কি হয়। পুৰা কুঁৱলী দি আছে, কুঁৱলী পৰি আছে। আপোনালোকেও দেখাই আছোঁ, ময়ো চাই আছোঁ, চবকে তহঁতকো দেখাই আছোঁ। চাই কেনে ফিল ল'ব লাগিব আৰু চাই কেনে ফিল লওঁ আৰু না কি? আমি পামেই আৰু 7 ষ্টাৰ ফলটো আমি বৰ্তমান যাই লওঁ। বেছি দূৰ নাই আৰু আছে 2.6 কিলোমিটাৰ আছে। যাই আছোঁ বৰ্তমান। আছামৰ গাড়ী আহিছে। আছাম এক বৰষুণ দি আছে, এক চাইড বৰষুণ দিয়া নাই। ইতানে মানে বৰষুণ দিব, আমি আৰু পামেই আৰু যাই আছোঁ। মাৰ্কেটগিলা কিন্তু বহুত সৰু দেই, এইগিলা চব ঘৰগিলা সৰু ঘৰ। চেৰাপুঞ্জীৰ স্কুল, LP স্কুল নেকি? LP স্কুল হ'ব এইটো। চ' গাইজ বৰ্তমানতো আহি পালোঁ আমি। আহি পাই কেনে একদম আমি ফল চলগিলা দেখা পোৱা নাই, চব কুঁৱলী হৈ গৈছে গাইজ। চব কুঁৱলী হৈ গৈছে। সেইটো কাৰণে অলপ চানা এটা খাই লওঁ বুলি ভাবিছোঁ। 20 টকাকৈ তামান ৰুটি আছে আৰু চব 20 টকাকৈ। পুৰা লাভ আৰু ন? হা 20 টকা চানা খাই লওঁ, তাৰপিছত আৰু মিঠুনা মিনিটৰ দাল লৈ আহি 7 ষ্টাৰ ফল চাম বুলি আহিলোঁ, কিন্তু 5 ষ্টাৰ কুঁৱলীৰ কাৰণে দেখাই নাপালোঁ। কি কম, কুঁৱলী আজি লাগে বেয়া হ'ল নেকি? এতিয়া বাৰু চাওঁ, আহোঁতে আমি ইফালে আৰু কিবা কিবি আছে বোলে, সেইটো চাব যাওঁ। এই চানাই খাই ল'লা আৰু খোৱালোঁ আৰু ইয়াক কি ক'ম আৰু পইচা নহ'লে খোৱালোঁ আৰু না কি?
ইফালে কি হ'ব আৰু আজিতো ভালকৈ দেখাই নাপাম 7 ষ্টাৰ ফলৰ এইখিনিয়ে আৰু ভিউটো কি ক'ম আৰু আজি 7 ষ্টাৰৰ ভিডিঅ'টো আৰু কি ক'ত কি বনাওঁ এই ভিডিঅ' মানে কি ক'ম এইফালে অলপ ফুৰি আহোঁ যায় এইফালে ঘুমাবই লাগিল কি 7 ষ্টাৰৰ ৰিজন কি তই আগতে আহি পাইছিলি নেকি হা তই আগতে আহি পাইছিলি নেকি কেনে আগতে কেনে দেখা পাইছিলি এতিয়া মানে গোটেই কুঁৱলী দি গোটেই কিবা হৈ আছে আৰু এটা আহিলে মানে ঘোঁৰাটো এনেকৈ উঠিব পাৰি তহঁতে আহিলে ঘূৰিব পাৰিবি এটা ঘোঁৰাটো ঘূৰিব পাৰি এইফালে আমি গাড়ী পাৰ্কিং কৰি দিছোঁ এইফালে আছামৰে গাড়ী আৰু আছে আছামৰে গাড়ী আছে আৰু আছামৰে টুৰিষ্ট বেছি আৰু এইটো হৈছে বাংলাদেশৰ ভিউ পইণ্ট বোলে আপোনালোকে আহিলে চাব পাৰিব এইটো হা মই পাৰা যাব না মানে ভিউটো বঢ়িয়া আৰু গাইজ এইটো হৈছে বাংলাদেশৰ ভিউ পইণ্ট আপোনালোকে আহিব পাৰিব চ' এইটো লোকেশ্যনৰ পৰা আমি যাওঁ এতিয়া বেলেগ এটা লোকেশ্যনলৈকে যাওঁ এইটো বাংলাদেশ বৰ্ডাৰটো অলপ চালোঁ বাৰু আৰু বেলেগ এটা ভিউ পইণ্টত যাই আছোঁ এতিয়া যাওঁ মানে ঘূৰি অহা টাইমত দেখা পালোঁ মানে 7 ষ্টাৰ ফলটো মানে দেখা পালোঁ এতিয়া আমি গৈছিলোঁ বাংলাদেশ ভিউ পইণ্ট চাব কিন্তু আকৌ অহা টাইমত গোটেইখিনি দেখা পালোঁ মানে গাইজ দেখা পালোঁ ন ফাইনেলি আমি দেখা পাই গ'লোঁ 7 ষ্টাৰ ফলটো হঠাৎ মানে পূৰা তলৰ পৰা আহি যায় মানে কুঁৱলী সোপা আমি বাৰু দেখা পালোঁ ৰাতিপুৱা দেখা নাছিলোঁ আমি অলপ ঘূৰি গ'লোঁ বাংলাদেশ ভিউ পইণ্ট চাব গৈছিলোঁ ইফালে যাই আছে কুঁৱলী সোপা এতিয়া বৰ্তমান যাওঁ আৰু ভাত চাত খাই লওঁ ভাত চাত খাই লৈ আমাৰ আৰু ঘৰলৈকে ৰাওনা হ'ম আৰু আজি চেৰাপুঞ্জী অহা ভিডিঅ'টো এইখিনিতে নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ অতি সোনকালে এতিয়ালৈ আজিলৈ বাই বাই নেক্সট এটা সোনকালে লগ পাই